নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে Mr.Yeo ফাৰ্মিং চেনেলত স্বাগতম জনাইছো। আশা কৰোঁ নতুন বছৰত আপোনালোকে ভালে আছে, ময়ো ভালে আছো। আজিৰ ভিডিঅ'টোত ৰঙালাও খেতি কেনেকৈ কৰিব লাগে। আপোনালোকে প্ৰথমতে বীজখিনি 24 ঘণ্টা এটা পাত্ৰত তিয়াই থব। তাৰ পিছত গেঞ্জি কাপোৰ এটা লৈ বীজখিনি বান্ধি 12 ঘণ্টা থৈ দিয়ক। অংকুৰিত বীজখিনি 4-5 ফুট ডিষ্টেন্সত ৰোপণ কৰক। দেখিব 4 দিন পিছত আপোনাৰ অংকুৰিত বীজখিনিৰ পৰা 2-3 পাত আহি গৈছে। মোটামুটি 30 দিন বয়সত ভিডিঅ'ত দেখাৰ দৰে আপোনাৰ গছজোপা হ'ব। আৰু আপোনালোকে চাব, যদি লাল পোক কিছুমান পাতত লাগে তেন্তে ওস্তাদ নামৰ কীটনাশকটো পাতলকৈ ব্যৱহাৰ কৰিব। এতিয়া ৰঙালাও গছজোপাৰ আগখিনি যেতিয়া বাঢ়িবলৈ ধৰে তেতিয়া আপোনালোকে খেৰ বা পুৱাল পাৰি দিব। ইমানলৈ কৰাৰ পিছত আপোনালোকে প্ৰচুৰ পৰিমাণে ৰঙালাও পাবলৈ সক্ষম হ'ব। আপোনালোকে দেখিছে ভিডিঅ'টোত দেখাৰ দৰে আপোনালোকে যদি ঘৰত যদি পুৱাল আছে বা খেৰ আছে তেতিয়াহ'লে ভিডিঅ'টোত দেখাৰ দৰে আপোনালোকে পাৰি দিব। চাওক ভিডিঅ'টো, আপোনালোকে দেখিব পাইছে কাণ্ডখিনি যিটো আছে সেইটো বাঢ়ি গৈছে। বাঢ়ি যোৱাৰ লগে লগে যিহেতু আমি চাং পতা নাই, সেইকাৰণে আমি খেৰটো পাৰি দিছোঁ। ভিডিঅ'টোত আপোনালোকে চাব পাৰিছে। ৰঙালাও খেতিত মোৰ ৰঙালাও খেতিত মই ইমান হেৰি পোৱা নাই, কীটনাশক ইমান প্ৰয়োগ কৰা নাই আৰু ইমান কীট পতংগও ধৰা নাই। অকল খালি ওস্তাদ হালকাভাৱে ইউজ কৰিছোঁ, পাতলভাৱে ইউজ কৰিছোঁ। আপোনালোকে এনেকৈ ইউজ কৰিব। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা ঘণ্টা বটনটো টিপি শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।